এই গণেশে ভাত খাব গ'ল নে ক'ত গ'ল জালখন এৰি থৈ গ'ল বৰালি এটা পালোঁ 3 কেজি ওজনৰ। তাৰপিছত লৈ পেলাই ঘৰত থৈ দিলোঁ। তাক নিদিলি তাক নিদিওঁ আৰু গমো নাপায়। জালৰ মালিক কিবা এটা দিব লাগিছিল। যদি আকৌ কোনোবাই যদি কৈও দিয়ে তাক কেলে তাক নক'বা বুজিছেনে নাই? আকৌ সি আকৌ জেং লাগি যাব। সি আকৌ মোৰ লগত ভাল সুধিলে মই কৈ পাম নহয়। ভাল হ'লে আকৌ সি আকৌ মানুহটো আকৌ বেয়াটো আকৌ ভকতে আকৌ কি কৰিব ঠিক নাই নহয় বুজিছেনে নাই? সেইটো হয় মই নকওঁ পালৈকে আপুনি তাক নক'ব কেতিয়াও। কিবা এটা দিয়া সি ভাল পালে। মই আকৌ গৈ পেলাই নি পেলাই আকৌ বিক্ৰী কৰি দিলোঁ কোনো এইটোৱে বেয়া কথা হ'ল। পইচাও নাযায় হাতত বুজিছে সেইকাৰণে বিক্ৰী কৰি দিলোঁ। এইটো গণেশ আহিছেই ক'বহা তাক বাৰু মই নকওঁ এইটো নক'ব বুজিছে লাগিলে আপোনাকো মই পিছত মাছ পালে দি দিম। ঠিক আছে বাৰু আপুনি কেতিয়াও নক'ব হা। লগটা মোৰ জাল দাঙিছিলে নেকি? মই মুখৰ পৰা শুনা পাইছোঁ জাল দাঙিছোঁ বোলে মাছ 4 কেজি বৰালি মাছ পাইছ বোলে। কি কথা ক'ব লাগে? মিছা কথা নকবি ধৰিছ যদি ধৰ বুলি কৈ এভাগ মুকুৰি দিবি কথা সেইটোৱে। একো লোৱা নাই মই। আপোনাৰ আপুনি লগত আছেনে? মই এতিয়া কি ক'ম আৰু নাই জালখন কাৰণ ডাঙৰ বৰালি এটা পাইছে। কোনখন জাল লাগিছে আপুনি কোনখন জাল লাগিছে সেইখন কোনখন মাৰি আছে সেইখন ল'ৰাটোৱে। মই চাই লওঁ কোফা লগা জাল মানুহটো বেয়া যে সেইকাৰণে এটাই বৰালি মাছ পালোঁ 3 কেজি ওজনৰ। সেই মানুহটো যেনেকুৱা জালখনে বুদ্ধি কৰি যাদু চাদু লগাই থৈ যোৱা নাইতো অংক কৰি পেলাই। কিন্তু মাছ মাৰিবলৈ এটাও পোৱা নাই। এভাগ দে মই কৰিছোঁ তোৰ জাল দাঙি পোৱা কোনো কথা নাই নহয়। তই কি কথা তোৰ জাল আৰে মোৰ জাল মই দাঙিছোঁ বুলি তই গম পাই আছ নাই? মিছা নকবি পুনৰ আপুনি আছে লগত কি নহয় তেনেকুৱা মানুহ সি জাল চাল নিজে জাল দাঙি থয় গম পাইছা নাই? এনেকৈ ধৰোঁতে কৈ পিনে জঁপিয়াই পেলাই গুচি গ'ল। আৰে তই ভাত গৈ নি পেলাই বেছি চব গম পাইছোঁ মই তাক সুধি আহিছোঁ খুৰা এই আপোনাৰ জালখনে অলকে দাঙিছিলে নেকি বাৰু? নাই মই ৰাতিপুৱা অকলে মাৰি আছোঁ আৰু কাকো চাব মানে সি কৈছে বোলে আপোনাৰ জাল সি দাঙি আছে বোলে। নাই এনেই কৈছে মই কাকো দিয়াই নাই কিয় দিম আকৌ। ঠিক আছে ৰ'ব মই তাক ধৰি আছোঁ। নালাগে যা একো নহয় দিয়া উজনি বৰালি মাছটো নহ'ল আকৌ ডাঙৰ দিয়া নালাগে অকলে হ'ব যা উজনি বৰালি মাছটো নহ'ল ইয়াতো ভাগ লাগে নালাগে মই অকলে দাঙিম যা বৰালি মাছ ধৰি হেঁপাহ পলো নাই নহ'ব যিটো পালি সেইটোতে ধৈৰ্য ধৰি থাকা। এতিয়া তই এইখন দাঙিছ দাঙিব নিদিয়া হ'ল নিদিব তই এটা মাছতে সেয়া কৰিলি। দাঙিব নিদিয়া হ'ল জাল। এই বানপানী আহিছে মাছটো পালি প্ৰায় ভগাই খাব নোৱাৰিলি 6 মাহ হ'লেও বেয়া বেৰি হ'লি কি লাভ ডাল হ'ল।